নমস্কাৰ, আপোনালোকৰ মাজলৈ আজি এটা নতুন Samsung মডেল লৈ আহিছোঁ M31। এইটো চাই লওক, M31 হয়। মোবাইলটো ভাল, ষ্টাইলটো ভাল দিছে, কেমেৰাটো ভাল দিছে। আপোনালোকক দেখাইছোঁ, এইটো বক্সটো খুলি দিছোঁ। এইটো চাৰ্জাৰ আৰু মানে কি ক'ম আৰু, চাৰ্জাৰ আহে লগত। ঠিক আছে, মোবাইলটো উলিয়াই লওঁ। বা দেখাত ভালেই লাগিছে। চ' বেক চাইডটো এইটো, কেমেৰাটো চাওক। কেমেৰাটো কেইবাটাও কেমেৰা আছে, তাৰ বিষয়ে মই চাম। এতিয়া ষ্টাৰ্ট কৰি দিওঁ, মোবাইলটো ষ্টাৰ্ট কৰি লওঁ। এইটো চাওক, Samsung Galaxy M31 এণ্ড্ৰইড ভাৰ্চন। মোবাইলটো ষ্টাৰ্ট কৰি লৈছোঁ। আৰু এইটো চাওক, 6GB RAM, 128GB। আৰু ইয়াৰ এমাউণ্টটো মই ক'ম। আৰু আপোনালোকে কিনিম বুলি ভাবিলে এমাজনৰ কিনিবলৈ পাব সেইটো ৰেটত। মই এইটো দেখাম। ষ্টাৰ্ট কৰি লৈছোঁ। এইটো মই চব কৰি ল'লোঁ। কৰি লোৱাৰ পাছত এতিয়া মই ফিনিছটো ছেটআপটো কমপ্লিট কৰি দিছোঁ, ফিনিছ মাৰি পিনে। চ' সেইটো চাওক, মোবাইলটো এনেই বহুত এটা মানে শ্লিম টাইপ, আৰু বেক চাইডটো মানে বহুত আজিকালি গ্ৰাফিক্স আহিছে, আপোনালোকে গম পাইছে। নতুন মোবাইলবিলাক এনেকৈ অন হৈ গ'ল। এইটো চাওক, পূৰা ফুল স্ক্ৰীন। অকণমান কেমেৰাটো এনেকৈ সোমোৱাই থকাকৈ ফিংগাৰপ্ৰিণ্টছ আছে। আৰু মোবাইলটো ৱেটটো আছে ধুনীয়া। এইটো কেমেৰা চাওক, কেমেৰাটো অন কৰি দিলোঁ। এতিয়া কেমেৰাটো চাওক, ৱাও, মানে ক্লিয়াৰিটি বহুত ধুনীয়া কেমেৰাটো। কেমেৰা আগতে Samsungখিনিত ইমান ভাল নাহিছিলে যদিও, এতিয়া কিন্তু কেমেৰাটোৰ কোৱালিটিটো বহুত ধুনীয়া আহিছে। এইটো দেখিছে আৰু দেখাত চকাচক। লওঁ বুলি ক'লে ল'ব পাৰিব। মই ইয়াৰ প্ৰাইচটো আপোনালোকক ক'ম। মই আপোনালোকক এতিয়া ফ্ৰণ্ট কেমেৰাটো অন কৰি দেখাম। এইটো চাওক, মই মোবাইলেই ভিডিঅ' কৰি আছোঁ। মোৰ মোবাইলটো দেখিছে আৰু এই ভাগে আৰু ভিডিঅ'টো কৰি আপোনালোকক দেখাই থাকোঁ। আৰু মোৰ মোবাইলটোৱে মই ভিডিঅ' কৰোঁ। সেইটোৱে দেখিলে, ফ্ৰণ্ট কেমেৰা কোৱালিটিও বহুত ধুনীয়া। বেক কেমেৰাটো একদম ক'বই নালাগে, কাৰণ বেক কেমেৰাত আপোনাৰ কেমেৰা বেছি আছে। ইয়াত কেমেৰা আপোনাৰ 3টা কেমেৰা আছে। আৰু এইটোৱে আৰু দেখিলে, কেমেৰা দেখিলে। আৰু আপোনালোকক দেখুৱাই দিলোঁ চব ফাংচন। আৰু আপোনালোকৰ শেষত মই এতিয়া ইয়াৰ এমাউণ্টটো দেখাই দিম, ইয়াৰ প্ৰাইচটো। তো দেখিলে বেক চাইডটো। আৰু আপোনালোকক এয়া দেখাইছোঁৱেই। আৰু ৰেমটো 6GB আছে, 128GB আছে যিহেতু। আৰু ফিংগাৰপ্ৰিণ্টছ আছে। কেমেৰা 3টা আছে, মানে 4টাই আছে। এটা কেমেৰা মানে এইটো দূৰ আৰু ওচৰ কৰি ল'ব পাৰে। চ' আপোনালোকৰ এমাউণ্টটো বেছি নহয়, মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। এমাউণ্টটো হ'ল এইটো, ভেলুটো চাওক, 17,499 টকা, মানে 17,500 টকাত আপোনালোকে কিনিবলৈ পাব মোবাইলটো। 17,500 টকাত কিনিবলৈ পাব। কেমেৰা ষ্টাইল চাওক, ৱাও, মানে বেক চাইডটো গ্লাছ টাইপত। চ' ধন্যবাদ। আৰু এনেকুৱা নতুন নতুন মোবাইল লৈ আপোনালোকৰ মাজলৈ আহিম। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। চ' বাই বাই।